নমস্কাৰ আপোনালোকসকলে মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হেপী ৰঙালী বিহুটো অল অফ ইউ। এইবাৰতো আপোনাৰ গম পাইছে চবেই ঘৰতে থাকি পেলাই বিহু উদযাপন কৰিবলৈ বেয়া লাগিছে, চবেই লকডাউন মানি আছে, গভৰ্ণমেণ্টে এতিয়া লকডাউন মানি আছে। চ' আপোনালোকেও জনাবচোন আপোনালোকে কি ঘৰতে থাকি কি কৰি আছে আৰু এইবাৰ মানে সীমিত ব্যৱস্থাত আমি বিহুটো উদযাপন কৰা আছোঁ। বেয়া লাগিছে কাপতি আহোম বিহুটো বছৰেকত যিহেতু এবাৰে আহে, চ' গম পাইছে বহাগ বিহু এবাৰে আহে, ইমান ৰং ফূৰ্তি হয়, চবেই নাচি বাগি আনন্দ ফূৰ্তি কৰে, বিহু হুঁচৰি গায়। কিন্তু এইবাৰতো চব মিছা হ'ল, চব গম পাইছে আপোনালোকে। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন এইকেইদিন কোনে কি কৰি আছে বন্ধ দিনকেইটা। চ' আৰু একচুৱেলি ভিডিঅ'টো মই তেনেকৈ একো বনোৱা নাই, মই আপোনালোক জাষ্ট উইচ কৰিবলৈ আহিলোঁ বহাগ বিহুৰ। আৰু বাকী মই এইকেইদিন ঘৰতে অলপ ব'ৰ হৈছোঁ, উপায় নাই দিয়কচোন, লকডাউন নামানিতো আমি ওলাই যাব নোৱাৰোঁ ন, আপুনি চব গম পাইছে ন। এইবাৰ বিহুত আপোনাৰ ক'তো যাব পৰা নাই বা ক'তো ওলাব পৰা নাই, চব বেয়া লাগিছে আপোনাৰ। মোৰ নিজৰো বহুত বেয়া লাগিছে, ক'তো যাব পৰা নাই, মোৰ ৰিলেটিভৰ ঘৰত বা তেনেকৈ ক'তো বিহু খাব যাব পৰা নাই। আৰু বাকী চাওঁচোন নেক্সট কি হয়। নেক্সট আমি কৰোণাক যদি পৰাজিত কৰিব পাৰোঁ, নেক্সট বিহু ভালকৈ পাতিম বুলি ভাবিছোঁ। চ' সেইকাৰণে আপোনালোকেও ভালকৈ লকডাউন মানি চলক আৰু সামাজিক যোনটো গভৰ্ণমেণ্টে বান্ধি দিছে ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কৈছে, সেইটো মানি চলক, ভাল হ'ব। আৰু অহা বছৰলৈ আমি ধুমধামেৰে বিহু উদযাপন কৰিম, ঠিক আছে। আৰু বাকী একচুৱেলি বন্ধ আছে কাৰণে মই বেলেগ কিছুমান ভিডিঅ' দিব পৰা নাই, চ' বেয়া নাপাব। আকৌ এবাৰ কৈছোঁ আপোনাক এ ভেৰি হেপী ৰঙালী বিহু টু অল অফ ইউ। মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা। জয় আই অসম।